নাপাওঁ। মই যি দেখিছোঁ, যি কৰিছোঁ, সিদ্ধান্ত লৈছোঁ, মই অকল চাৰ্জশ্বীট চাই পেলাই কৰিছোঁ। আৰু চাৰ্জশ্বীট যেতিয়া দেখিছোঁ, এতিয়া মই কজ অফ ডেথ দেখিছোঁ ড্ৰাউনিং, আৰু ড্ৰাউনিঙৰ লগত বস্তু কিছুমান জড়িত কৰা হৈছে। আপোনালোকে নিজেও জানে, ড্ৰিংকিং চিংকিং সেইবোৰ লগাই ৰাখিছে। এতিয়া সেই বস্তুটো মই নাভাবোঁ গল্ডিদা আমাৰ এনেকুৱা ধৰণৰ মানুহ হয়, কোনোবা বেলেগ মানুহৰ পৰা ৰাতি, তাকৈ সৰু কোনোবা মানে বয়সত বহুত সৰু কম বয়সৰ মানুহৰ পৰা ৰাতি আপোনাৰ তেনেকৈ মদ খাব বুলি পেলাই তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? নমস্কাৰ। জুবিনদাৰ যে চাৰ্জশ্বীট ওলাইছিল বা চাৰ্জশ্বীটখন পাব্লিক হৈছিল, এতিয়া ন্যায়ৰ বাবে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা কৈছিল যে চাৰ্জশ্বীটখন আদালতত হ'ব, দাখিল হ'ব। এনেকুৱা এটা চাৰ্জশ্বীট হৈ গ'ল আমাৰ 21 তাৰিখৰ পৰা, মানে 12 তাৰিখৰ পৰা কাম আছিল, 21 তাৰিখৰ পৰা কামটো চলিছে। ঠিক তেনেদৰে আমাৰ জুবিনদাৰ ন্যায়টো কেতিয়া দিব এতিয়াও ক'ব পৰা নাই, কিয়নো এইবিলাক চাৰ্জশ্বীটৰ কথা কাম চলি আছে, অলৰেডি আদালতত কাম চলি আছে। আৰু জুবিনদাৰ ন্যায় কেতিয়া পাব, আমাৰ অনুৰাগীবিলাকে চিঞৰি আছে জুবিনদাৰ ন্যায় লাগিব। ঠিক আছে, ময়ো ৱেইট কৰি আছোঁ যে জুবিনদাৰ ন্যায় কেতিয়া পাব। হত্যাকাৰীক অতি সোনকালে শাস্তি দিলে ভাল পাব অনুৰাগীবিলাকে। আৰু গৰিমা বৌ কেতিয়াও ভবা নাছিল যে জুবিনদাক হত্যা কৰিছিল। এতিয়া এটা নিউজত আপোনালোকে চাই ল'ব, মই দি আছোঁ যে জুবিনদাক কেনেকৈ হত্যা কৰিব পাৰিলে বুলি আমাৰ গৰিমা বৌয়ে এনচাৰ দিছে, মানে উত্তৰ কৰিছে চেমকানু সিদ্ধাৰ্থক। এতিয়া অমৃত প্ৰভাৰ কপাল ফুলিল যে অমৃত প্ৰভাৰ দায়িত্বত হত্যাকাৰীত এটা মানুহ ওলাইছে। এইটো আপোনালোকে নিউজত চাব, মই কৈ নিদিওঁ যে অমৃত প্ৰভাক শাস্তি দিবলৈ নালাগে বা ফাঁচি দিবলৈ নালাগে, এইবিলাক কথা কৈছে। মানে অমৃত প্ৰভাৰ হয়, মানে এজন ব্যক্তিয়ে ওলাইছে যে অমৃত প্ৰভাক একো কৰিব নালাগে, এইবিলাক কয়। এতিয়া আপোনালোকে কওক যে অমৃত প্ৰভাও যদি হত্যাকাৰী হয়, তেতিয়াহ'লে অমৃত প্ৰভাক কিয় এৰিব লাগে? এৰিব নালাগে। তাৰ হত্যাকাৰী তাকো এটা শাস্তি দিবলৈ লাগিব। এনেকুৱা নহয় যে অমৃত প্ৰভাৰ হয় কোনোবাই হাত দিলে এইটো আমি বাচি দিব, মানে বাচি যাব, এইবিলাক নাভাবিব। অমৃত প্ৰভা এটা হত্যাকাণ্ডৰ জড়িত আছে, এইবিলাক এৰি দিব নালাগে। এৰি দিলে আৰু সকলো অনুৰাগীয়ে বেয়া পাব যে জুবিনদাৰ হত্যাৰ লগত জড়িত থকা মানুহক এৰি কিয় দিলে, এইবিলাক ক'ব। আৰু কোনো শান্তিয়ে খাব নাপাব অমৃত প্ৰভাই। ঠিক আছে, আপোনালোকে চাব। আৰু চেমকানু সিদ্ধাৰ্থ, সন্দীপন গাৰ্গ এইবিলাকতো শাস্তি পাবই, আৰু লগতে অমৃত প্ৰভাৰোতো শাস্তি পাবলৈ লাগিব। যে অমৃত প্ৰভাৰ হয় কোনোবাই মুখ খুলিছে, এইবিলাক আপোনালোকে নিউজত চাই ল'ব। আৰু কি ক'ব বিচাৰা, অমৃত প্ৰভা হয় যে এনেকুৱা এটা আহিছে, আপোনালোকে কি ক'ব বিচাৰা এই নিউজত সম্পূৰ্ণকৈ জনাই দিব। তেতিয়াহ'লে নিউজটো চাই ল'ব সম্পূৰ্ণকৈ। আৰু মোৰ চেনেলত যদি নতুনবাৰ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব, নিউজটো শ্বেয়াৰ কৰি দিব। আৰু জুবিনদাৰ অনুৰাগী হ'লে এটা লাইক কৰি দিব দেই, 1000 লাইক কৰি দিব জুবিনদাৰ বাবে। ঠিক আছে, আপোনালোকে সম্পূৰ্ণকৈ নিউজটো চাই ল'ব। ঠিক আছে, চোৱা। মই নাজানো, মই তেখেতক আগৰ পৰা চিনি নাপাওঁ। মই যি দেখিছোঁ, যি কৰিছোঁ, সিদ্ধান্ত লৈছোঁ, মই অকল চাৰ্জশ্বীট চাই পেলাই কৰিছোঁ। আৰু চাৰ্জশ্বীট যেতিয়া দেখিছোঁ, এতিয়া মই কজ অফ ডেথ দেখিছোঁ ড্ৰাউনিং, আৰু ড্ৰাউনিঙৰ লগত বস্তু কিছুমান জড়িত কৰা হৈছে। আপোনালোকে নিজেও জানে, ড্ৰিংকিং চিংকিং সেইবোৰ লগাই ৰাখিছে। এতিয়া সেই বস্তুটো মই নাভাবোঁ গল্ডিদা আমাৰ এনেকুৱা ধৰণৰ মানুহ হয়, কোনোবা বেলেগ মানুহৰ পৰা ৰাতি, তাকৈ সৰু কোনোবা মানে বয়সত বহুত সৰু কম বয়সৰ মানুহৰ পৰা ৰাতি আপোনাৰ তেনেকৈ মদ খাব বুলি পেলাই মই হজম হোৱা নাই। তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? আমাৰ ঘৰখন সানবান হ'ল, গোটেই অসমৰ ৰাইজে এই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকে জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকে নোহোৱা হৈ যাব পাৰে। গতিকে তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দুখীয়া শাস্তি পাওক, সেয়াই আমাৰ কামনা। প্ৰতিজন দুখীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে, সেইটোৱে আমাৰ কাম্য। আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোৱে। কোনো সাৰি যাব নালাগে। আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল, আৰু আমাৰ দেশৰ আইনৰ ওপৰত, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সিমানেই আস্থা আছে। গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছোঁ। আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত আপিল কৰিব। গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছোঁ, ৰাইজেও বিচাৰিছে, আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছোঁ যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু ভালকে পৰিচালিত হওক।
আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰো। আৰু পুনৰবাৰ কৈছো, দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। আমাৰ গোটেই মানে